আমি সকলোৱে শক্তিহীন হৈ ভাল নাপাওঁ। আমি অসহায় বা দুৰ্বল হ'লে দুখী হৈ পৰোঁ। কোনেও নিজৰ ক্ষমতা হ্ৰাস কৰিব নিবিচাৰে। সকলোৱে নিজৰ শক্তি বৃদ্ধি কৰিব বিচাৰে। নমস্কাৰ, মই বিদ্যুৎ। আজি মই আপোনালোকক 48 ল অফ পাৱাৰৰ ল নাম্বাৰ 1ৰ বিষয়ে মই আপোনালোকক ভালদৰে বুজাই ক'ম। বন্ধু-বান্ধৱীসকল, 48 ল অফ পাৱাৰৰ মই আপোনালোকৰ মাজলৈ 48টা চিৰিজ লৈ আহিম। চ' চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই নটিফিকেশ্যনটো অল কৰি ল'ব। 48টা ল মানি চলি আপুনি আপোনাৰ আহিবলগীয়া দিনবোৰ অধিক ভাল কৰিব পাৰিব। ল নাম্বাৰ 1, কেতিয়াও আপুনি আপোনাৰ বছক শ্ৰেষ্ঠ বুলি নেদেখাব। আপোনাতকৈ জ্যেষ্ঠ লোকসকলে নিজকে আপোনাৰ তুলনাত শ্ৰেষ্ঠ বুলি অনুভৱ কৰে। তেওঁলোকক সন্তুষ্টি আৰু আপ্লুত কৰিবলৈ আপোনাৰ ক্ষমতাক প্ৰদৰ্শন নকৰিব। যদি আপুনি এনে কৰে, তাৰ পৰিণাম ঠিক ওলোটাহে হ'ব। তেওঁ ভয় কৰিব আৰু অসুৰক্ষিত অনুভৱ কৰিব। তেনে নকৰি আপুনি যদি আপোনাৰ বছক অধিক প্ৰভাৱশালী বা শক্তিশালী বুলি কৈ থাকে, তেন্তে আপুনি বহুত সোনকালেই বহুত আগুৱাই যাব পাৰিব।